দুখটো লাগিছে কিহৰ কাৰণে এতিয়া হাতীৰ মানে এনেকুৱা হাতী ওলাই আহিছে মানে খাব নোপোৱাৰ কাৰণে ওলাই আহিছে এতিয়া যদি খাবৰ কাৰণে যদি গাঁৱত সোমাই যায় উপায় নাপায় মানুহে খেদিবলগীয়া হৈ আছে ঠিক তেনেকৈ আজি মানে চাই আজি মৰা হাতী এখন দেখা পালোঁ দুখ লাগিছে আমি মানে চবে মিলি কলগছৰ ব্যৱস্থা কৰা হৈছিল হাতীবিলাকৰ কাৰণে কিন্তু হঠাতে ইয়াতে মৰা হাতী দেখা পাই অতি দুখজনক কিহৰ কাৰণে ইনজৰ হৈ আছিল ইনজৰ হোৱাৰ কাৰণে এইফালে মানুহো খেদিছে এইফালে ডেলিভাৰীও আছে তে দুটা কাৰণত হয়তো সহ্য কৰিব পৰা নাই কষ্টটো সেইটোৰ কাৰণে হয়তো মৰি গৈছে তো যাতে এনেকুৱা ভৱিষ্যতে তেনেকুৱা যিটো নহওক যাতে তাৰ নিশ্চয় কিবা বিকল্প যদি ওলাব পাৰে তেতিয়া বিকল্পটো যদি ওলাই কিনে সিহঁতক যদি সেফটি ৰাখাৰ কাৰণে যদি চেষ্টা কৰে নিশ্চয় ভাল হ'ব আমিও সেইটো কামনা কৰিছোঁ আমি দেখিছোঁ এতিয়া মানুহবিলাকে মানে বৰ মানে তেখেতসকলক অত্যাচাৰ কৰে আৰু যাৰ ফলত তেনেকুৱা হয়তো তাৰে এটা কিবা এটা বেজতি ঘটা বুলি অত্যাচাৰ কৰাৰ এটাই কাৰণ খাব নোপোৱাৰ কাৰণে অত্যাচাৰটো হৈ আছে কিহৰ কাৰণে এতিয়া খাবৰ কাৰণে তেওঁলোকে গাঁৱত সোমাই গৈছে এতিয়া জংঘলতো তেনেকুৱা মানে খাদ্যৰ কোনো ব্যৱস্থা নাই মানে জংঘলৰ পৰা ওলাই আহিছে এতিয়া ওলাই আহি গাঁৱত সোমাইছে কাৰোবাৰ বাৰীত সোমাইছে য'ত যেনেকৈ পাই সোমাই গৈছে কাৰোবাৰ পথাৰত সোমাইছে হয়তো ধান খেতি নষ্ট কৰিছে তেওঁলোকে একো নাজানে কোনটো বস্তু মানুহে ব্যৱহাৰ কৰিছে বা কি খেতি কৰি আছে সেইটোৰ কাৰণে তেওঁলোকে হয়তো সোমাই গৈছে নষ্ট হৈছে কিন্তু কি কৰিব তেওঁলোকে তো নিশ্চয় তাৰ এটা যদি সুব্যৱস্থাটো যদি চৰকাৰে লয় তেতিয়া নিশ্চয় ভাল হ'ব বুলি মই ভাবোঁ আপোনাৰ দৃষ্টিত কি কাৰণটো কি বুলি ভাবে এইটো যে মৃত্যু হ'ল কাৰণটো এক নম্বৰ একেবাৰে দুৰ্বল যিটো দেখা পালোঁ হাতীৰ মানে একেবাৰে দুৰ্বলতা তাৰপিছত ইফালে ডেলিভাৰী কেছ হয়তো এই দুটা কাৰণ